নমস্কাৰ বন্ধু বান্ধৱীসকল মই দেৱজিৎ বৰুৱাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল হেল্পাৰ দেৱজিৎলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ যোৱা 2024 বৰ্ষৰ অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ আণ্ডাৰত যি আমাৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে সেই পৰীক্ষাৰ যি পেপাৰ 5 এই পেপাৰখন মই আপোনালোকৰ আগত আজি আলোচনা কৰিব বিচাৰিছোঁ। এই পেপাৰখন আমি যিখিনি আমাৰ জেনেৰেল নলেজৰ কুৱেশ্যনছ আছে আৰু ইংৰাজী কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আমি আলোচনা কৰিব বিচাৰিম। গতিকে আমি পলম নকৰিবলৈ আমি আমাৰ পেপাৰখনৰ মাজলৈ যাওঁ। আমি এইখিনি হ'ল পেপাৰ 5ৰ এইখন কুৱেশ্যনছ ইনষ্ট্ৰাকশ্যন দি থোৱা আছে, এইখিনি ইনষ্ট্ৰাকশ্যন আছে। এতিয়া আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ যে এজ অন 1st of January 2024 হু ইজ দ্য স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি, অৰ্থাৎ 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যন 4টা দি আছে, হিতেন্দ্ৰ নাথ গোস্বামী, নোমাল মমিন, বিশ্বজিৎ দৈমাৰী আৰু ৰূপ সিং তৰিম। আমি সকলোৱে জানো যে আমাৰ 2024 1 জানুৱাৰী সাপেক্ষে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ আছিল অপশ্যন চি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। তেখেত বৰ্তমানলৈকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকৰ্মৰত হৈ আছে। গতিকে আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হৈছে অপশ্যন চি বিশ্বজিৎ দৈমাৰী। এতিয়া আমি দ্বিতীয় কুৱেশ্যনটো লৈছোঁ। দ্বিতীয় কুৱেশ্যনটো আছে যে ইন হুইচ অফ দ্য ফলোয়িং কেছ এমাউণ্ট কেন বি উইথড্ৰন, অৰ্থাৎ নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ATM, অপশ্যন বি NFT, অপশ্যন চি UPI আৰু অপশ্যন ডি IFSC। আমি সকলোৱে জানো যে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আমি ATMৰ থ্ৰুৱেদি ATMৰ যোগেদি আমি আমাৰ নগদ ধন উলিয়াব পাৰোঁ। বাকীকেইটা যিকেইটা অপশ্যন দিয়া আছে NFT, UPI আৰু IFSC, IFSCটো সেইটোতো অনলাইন ট্ৰানজেকশ্যনত আমাৰ ব্যৱহাৰ হয়। ঠিক তেনেদৰে NFT আৰু UPI এই দুটা ভাগ হৈছে আমাৰ অনলাইন ট্ৰানজেকশ্যনত ব্যৱহাৰ কৰা উপায়। গতিকে আমি দ্বিতীয় প্ৰশ্নৰ উত্তৰটো হৈছে আমাৰ ATMৰ যোগেদি আমি নগদ ধন সকলোৱে উলিয়াব পাৰোঁ। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনটো লৈছোঁ। পৰৱৰ্তী যিটো মেথছৰ কুৱেশ্যন আছে, মেথছৰ কুৱেশ্যনকেইটা আমি নেক্সট ভিডিঅ'টিত আলোচনা কৰিম। গতিকে আজি আমি জেনেৰেল নলেজ আৰু ইংৰাজী যিবিলাক কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিব বিচাৰিম। ৰিজনিং আৰু মেথছ আমি একেলগতে আলোচনা কৰিম। এই ভিডিঅ'টোত আমি আলোচনা নকৰোঁ, ইংৰাজী আমি আলোচনা কৰিম। এতিয়া আমি ইংৰাজী কুৱেশ্যন এটা পাইছোঁ। ইংৰাজী কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং পাংচুৱেশ্যন মাৰ্ক ইজ মিছিং ইন দ্য চেণ্টেন্স, অৰ্থাৎ তলত এটা চেণ্টেন্স আছে, চেণ্টেন্সটোত তলৰ কোনটো পাংচুৱেশ্যন মাৰ্ক ব্যৱহাৰ হ'ব সেইকেইটা উল্লেখ কৰিছে। অপশ্যন এ এইটোক হৈছে কমা, অপশ্যন বিটো আমাৰ ফুল ষ্টপ, অপশ্যন চি আমাৰ যিটো উদ্ধ কমা আৰু অপশ্যন ডি এইটো কোটেশ্যন এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ হৈছে। এতিয়া আমি চাব লাগিব যে ৰাকেশ ছাডেনলি ছেইড লাষ্ট নাইট আই হাৰ্ড এ ফক্স বলিং, এই যিটো ৰাকেশে কোৱা যিটো বাক্য, এই বাক্যটোত আমাৰ এই উদ্ধ কমা কেইডাল ব্যৱহাৰ হয়। গতিকে আমাৰ এই 5 নম্বৰ উত্তৰটো হৈছে আমাৰ এইটো উদ্ধ কমা, এই কোটেশ্যন মাৰ্কটো এই চেণ্টেন্সটোত ব্যৱহাৰ হ'ব। ইয়াত দিয়া নাই, সেইটো কাৰণে আমি অপশ্যন চিটো শুদ্ধ কৰিব লাগিব। এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো লৈছোঁ। হোৱাট ইজ দ্য এণ্টনিম অফ শ্ল'? শ্ল'ৰ বিপৰীত শব্দটো দিছে। শ্ল'ৰ বিপৰীত শব্দ আমি এইটো ৰিভাৰ্ছ হ'ব নহয়, ছাইড নহয়, আপৱাৰ্ড নহয়। আমি অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অফ কুৱেশ্যন নং 6। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো লৈছোঁ। হোৱাট ইজ দ্য অপজিট অফ দ্য বিউটিফুল? বিউটিফুলৰ অপজিট ৱৰ্ডটো সুধিছে। অপশ্যন এ ডাৰ্টি নহয়, অপশ্যন বি আনৰুলি নহয়, অপশ্যন চি হেণ্ডছম নহয়, অপশ্যন ডি আমাৰ হাতত আছে আগলি। আগলি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যনছ। অ'কে, এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো লৈছোঁ। হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড, অৰ্থাৎ তলৰ কোনটো শব্দ অশুদ্ধকৈ বানান কৰা আছে? পচিবলটো অপশ্যন এ পচিবল দি আছে, পচিবলটো শুদ্ধ উত্তৰ কাৰেক্টলি স্পেল হৈ আছে। অপশ্যন বিত আছে পাৰ্মিশ্যন, পাৰ্মিশ্যনটো ঠিকে আছে, ইয়াতো কোনো ভুল দেখা নাই। অপশ্যন চি হ'লে প্ৰেছাৰ, প্ৰেছাৰটো ঠিকে আছে, এইটো শুদ্ধকৈ কাৰেক্টলি স্পেল হৈ আছে। তেনেহ'লে অপশ্যন ডি এইটো পজেছ হৈছে, পজেছিংটো একচুৱেলি POSSES হ'ব লাগে। তেনেহ'লে আমি উত্তৰটো পাই গ'লোঁ যে অপশ্যন ডিটো অশুদ্ধ হৈছে। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আমি 12 নম্বৰ কুৱেশ্যন লৈছোঁ। 12 নম্বৰ কুৱেশ্যনটো মৰে ইজ এ ৰোড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি? মৰে এখন ঠাইৰ নাম হয় মণিপুৰৰ। এই মৰে ঠাইখন ভাৰতৰ কোনখন দেশৰ সৈতে স্থলপথ সংযোগীস্থল হৈ আছে? অৰ্থাৎ আমাৰ উত্তৰ পূবৰ যিটো মণিপুৰ আছে, মণিপুৰত মৰে আছে। মৰেৰ লগতে কোনখন দেশৰ সৈতে আমাৰ স্থলপথেদি সংযোগ হৈ আছে সেইটো সুধিছে। থাইলেণ্ড আমি ৰাখিব পাৰোঁ প্ৰথমবাৰ কাৰণে। নেপাল নহয়, নেপাল আমাৰ উত্তৰ দিশত আছে ভাৰতৰ। ভূটানো নহয়, নেপাল আৰু ভূটান আমাৰ উত্তৰ দিশতে আছে। তেনেহ'লে আমি অপশ্যনটো ম্যানমাৰ ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ এনচাৰ, কাৰণ ম্যানমাৰ মণিপুৰৰ সৈতে লগ লাগি আছে। আমি 12 নম্বৰ উত্তৰটো পাই গ'লোঁ। এতিয়া আমি তাৰ পৰৱৰ্তী কুৱেশ্যনটো লৈছোঁ।
16 নম্বৰ কুৱেশ্যনছ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল আমি সকলোৱে জানো এইটো কাৰো ডাউট হ'ব নালাগে যে ৰংপুৰ নহয় গড়গাঁও নহয় গড়গাঁৱৰ পিছৰ সময়ত আহোম ৰাজ্য স্থাপন কৰিছিল গুৱাহাটীতো নহয় এতিয়া অপশ্যন চি আমাৰ আছে শুদ্ধ উত্তৰ হ'ব চৰাইদেউ চৰাইদেউ ফাৰ্ষ্ট কেপিটেল অফ আহোম ডাইনেষ্টি খুব ইজি ইজি কুৱেশ্যনছ দিয়া আছিলে পেপাৰ 5ত এতিয়া আমি 17 নম্বৰ কুৱেশ্যন লৈছোঁ হুইচ অফ দ্য ফলোইং ৱাজ নট এ ৰুলিং ডাইনেষ্টি অফ এনচিয়েণ্ট আছামছ অৰ্থাৎ কৈছে যে নিম্নলিখিতসমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল এইকেইটা যিকেইটা অপশ্যন দি আছে অপশ্যন এ আছে মৌৰ্য অপশ্যন বি বৰ্মন অপশ্যন চি পাল আৰু অপশ্যন ডি কোচ কোচ পাল আৰু বৰ্মন বংশ এইকেইটা আমাৰ অসমৰ বংশৰ আছিল অসমৰ শাসন কৰা বংশধৰ আছিল কিন্তু মৌৰ্য বংশটো আমাৰ নহয় মৌৰ্য বংশ সমগ্ৰ ভাৰতবৰ্ষতে ই প্ৰাচীন অসমত ই ৰাজত্ব কৰিছিল গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ মৌৰ্য বংশ ভাৰতৰ এক আছিলে অসমৰ নহয় এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ ফেয়াৰ ইন দ্য চেণ্টেন্স দে প্লেড এ ফেয়াৰ মেটছ মিনছ অৰ্থাৎ দে প্লে এ ফেয়াৰ মেটছৰ অৰ্থটো সুধিছে ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে অপশ্যন এ আছে ভেৰি লং নহয় অপশ্যন উইদিন দ্য ৰুলছ এইটো আমি ৰাখিব পাৰোঁ অপশ্যন চি ব্ৰেকিং মেনি ৰুলছ এইটো নহয় কিছুমান নিয়ম ভংগ কৰাৰ কথা আছে অপশ্যন ডি অল প্লেয়াৰ্ছ আৰ ছিনিয়ৰ্ছ এই খেলখনত সকলো খেলুৱৈসকল গোটেইখিনি বয়োজ্যেষ্ঠ বুলি কৈছে এইটো নহয় এই ফেয়াৰ মিনছ হৈছে আমি যেতিয়া নীতি নিয়ম মানি চলি আমি খেলখন চলিব সম্পূৰ্ণ হ'ব তাকে আমি ফেয়াৰ বুলি ক'ব পাৰোঁ অৰ্থাৎ সকলো নীতি নিয়ম মানি চলাকে ফেয়াৰ বুলি ক'ব পাৰি ফেয়াৰ মিনছ ইয়াকে বুজাইছে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ টাইপ অফ হৰ্ণ ইজ পাৰ্মিটেড ইন এ ভেহিকেল ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ যিখিনি আমাৰ বাহন আছে 12 নম্বৰত কোন প্ৰকাৰৰ হৰ্ণ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যনছ মেনশ্যনছ মাল্টিটন হৰ্ণ এইটো নহয় মাল্টিটন হৰ্ণ এইটো নহয় ইলেক্ট্ৰিক হৰ্ণ আমি ৰাখিব পাৰোঁ এয়াৰ হৰ্ণছ এনি টাইপ অফ হৰ্ণছ যিকোনো প্ৰকাৰৰ হৰ্ণ আমাৰ ভাৰতবৰ্ষৰ বাহনত এলাউ নহয় ইলেক্ট্ৰিক হৰ্ণ অলপ আমি ৰাখিব পাৰোঁ কিন্তু এইটো নহয় কিন্তু আমাৰ এতিয়া এয়াৰ হৰ্ণ বা ইলেক্ট্ৰিক হৰ্ণ এই দুটা ধৰণৰ অপশ্যন হ'ব এয়াৰ হৰ্ণ ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যনছ এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন আউটপুট ডিভাইচ দলৰ কোনটো হ'ল এটা আউটপুট ডিভাইচ হয় কম্পিউটাৰ হয় আমি এইটো কম্পিউটাৰ বুলি দিয়াত উল্লেখ নাই আমি নিজে ধৰি ল'ব পাৰোঁ যে কম্পিউটাৰ দুই ধৰণৰ ডিভাইচ থাকে আউটপুট আৰু ইনপুট ডিভাইচ ইয়াত আমাৰ অপশ্যনছ এ দিয়া আছে আমাৰ কিবৰ্ড বি দি আছে স্পীকাৰ চি মাউচ আৰু মাইক্ৰফোন আমাৰ অপশ্যনটো এতিয়া আমাৰ আউটপুট ডিভাইচটো হৈছে কিবৰ্ড ইজ দ্য আউটপুট ডিভাইচ অফ কম্পিউটাৰ অফ এনি কম্পিউটাৰ এতিয়া আমি 23 নম্বৰ কুৱেশ্যন লৈছোঁ 23 নম্বৰ কুৱেশ্যনটো ইংলিছৰ কুৱেশ্যন হোৱাট ছিংগল ৱৰ্ড would mean the same as the base frame of a car or bus or any such wheeled vehicle অৰ্থাৎ আমাক কৈছে যে তলৰ যিকোনো কাৰ বা বাছৰ বা যিকোনো ভেহিকেলৰ যিটো আমাৰ বেষ্ট হয় বেছৰ অৰ্থটো কি বুজাইছে বুলিছে অপশ্যন আছে যে ফ্ৰেমৱৰ্ক নহয় চেচিছ নহয় কেবিন মৰক্কোটো নহয় অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যনছ এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ দ্য ফ্লেগ অফ হুইচ কাণ্ট্ৰি ইজ ট্ৰাইংগুলাৰ ইন শেপ এইটো আমি যিটো আমাৰ থাম্বনেইলত ব্যৱহাৰ কৰিছিলোঁ তাত কোন দেশৰ পতাকা জাতীয় পতাকা ত্ৰিভুজ আকৃতিৰ হয় অপশ্যন দি আছে ব্ৰাজিলটো নহয় অপশ্যন চি কুৱালালামপুৰ ইজ নট এ কাণ্ট্ৰি ইট ইজ এ কেপিটেল অফ ইণ্ডোনেছিয়াছ অপশ্যন চি আছে শ্ৰীলংকা ইজ নট দ্য শ্ৰীলংকাছ যিটো নেশ্যনেল ফ্লেগ যিটো কেপিটেল যিটো আমাৰ ত্ৰিভুজাকৃতি নহয় তেনেহ'লে আমাৰ অপশ্যন ডি এটা আছে নেপালৰ যিখন আমাৰ জাতীয় পতাকা আমি এনেকৈ ধৰণে দেখিবলৈ পাওঁ তেনেহ'লে আমি ক'ব পাৰোঁ যে নেপালৰ যিখন জাতীয় পতাকা সেইটো হ'ল ত্ৰিভুজাকৃতিৰ এইটো অসমীয়াটো দিয়া আছে অসমীয়াত আপোনালোকে চাই ল'ব পাৰিব এতিয়া আমি 25 নম্বৰ কুৱেশ্যনলৈ মুভ কৰিছোঁ 25 নম্বৰটো কুৱেশ্যন আছে হু ৰট অৰ্থশাস্ত্ৰ কোনে লিখিছিল অপশ্যন 4টা দি আছে ব্ৰহ্মপুত্ৰ অপশ্যন এ বি স্বামী বিবেকানন্দ অপশ্যন চি ৰঘুৰাম ৰাজন অপশ্যন ডি চাণক্য এতিয়া আমি সকলোৱে জানো যে অৰ্থশাস্ত্ৰ লিখাৰ একমাত্ৰ ব্যক্তিগৰাকী আছিল চাণক্য অৰ্থশাস্ত্ৰ লিখিছিল এতিয়া আমি 30 নম্বৰ কুৱেশ্যনলৈ মুভ কৰিছোঁ 30 নম্বৰ কুৱেশ্যনটো আছে যে আমাৰ ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান আছে অসমৰ
কোনটো অঞ্চলত ওজাপালি এক ধৰ্মীয় উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আছে আমি অপশ্যন আছে লখিমপুৰ ডিব্ৰুগড় অঞ্চল এইটো নহয় অপশ্যন চি কৰিমগঞ্জ শিলচৰ কৰিমগঞ্জ অঞ্চল নহয় হাফলং আৰু হামৰেং অঞ্চল নহয় অপশ্যন ডি ইয়াত আছে মঙলদৈ নলবাৰী অঞ্চলত আমাৰ ওজাপালি এক ধৰ্মীয় উপাদান হিচাপে আমি দেখা পাওঁ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 31 নম্বৰ কুৱেশ্যনটো লৈছোঁ হোৱাট ইজ দ্য চিনোনিমছ অফ ব্ৰেক ব্ৰেকৰ সমাৰ্থক শব্দটো কি সুধিছে এইটো আমি হয়তো জানিমেই যে আমি গাড়ী এখন ৰখাবলৈ যিটো আমি ব্ৰেক ইউজ কৰোঁ তাকে ব্ৰেক বুলি কোৱা হয় তাৰ সমাৰ্থক শব্দটো হৈছে ক্লাছ নহয় গ্ৰিয়ে নহয় পাৰ্কিং নহয় তেনেহ'লে শ্ল' ইজ দ্য কাৰেক্ট চিনোনিম অফ ব্ৰেক ভাৰতবৰ্ষত এখন বাহন ডেছ আছে আমি অপশ্যন কেইটা পঢ়িম ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ী বাওঁফালে বহি থাকে এইটো নহয় অপশ্যন বি ৰাস্তাৰ সোঁফালে চলোৱা হয় চালকজন গাড়ী সোঁফালে বহি থাকে চালকজন আমি জানো যে গাড়ী সোঁফালে চালকজন বহি থাকে আৰু ৰাস্তাৰ বাওঁফালে চলোৱা হয় ইজ দ্য কাৰেক্ট এনচাৰ আমি বাকীকেইটা চাই লওঁ অপশ্যন চি ৰাস্তাৰ সোঁফালে চলোৱা হয় সোঁফালে নহয় গাড়ী বাওঁফালে বহি থাকে নহয় অপশ্যন ডি ৰাস্তাৰ বাওঁফালে চলোৱা হয় চালকজন গাড়ী বাওঁফালে বহি থাকে নহয় গাড়ী সোঁফালে বহি থাকে তেনেহ'লে আপোনাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আমি ৰিজনিঙৰ মেথছৰ পাৰ্টটো আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম আজি জিকে আৰু ইংলিছ পৰ্চনটো আমি কেৱল ডিছকাছ কৰিম এতিয়া আমি 37 কুৱেশ্যনটো লৈছোঁ 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল আমি সকলোৱে জানো যে 2020 বৰ্ষৰ যি অলিম্পিক হৈছিলে অলিম্পিকত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছিল এতিয়া আমাৰ কুৱেশ্যনটোত অপশ্যন 4টা দিয়া আছে ডিছকাছ থ্ৰ' নহয় হেমাৰ থ্ৰ' নহয় শ্বটপুট নহয় তেনেহ'লে অপশ্যন চি আছিলে জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই প্ৰথমবাৰৰ বাবে জেভলিন থ্ৰ'ত তেখেতে সোণৰ পদক লাভ কৰিছিল বিশ্বত এক চমক সৃষ্টি কৰিছিল সেইটো আমি বা বাতৰিত দেখিবলৈ পাইছিলোঁ এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ ড্ৰাইভাৰ কেবিনৰ ইপাৰ সেই কিতাপখন লিখা ব্যক্তিজন কোন আছিলে এই কিতাপখন আমাৰ অসমত বহু সমাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ দেখা পোৱা গৈছিল এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই লাইফ অফ ড্ৰাইভাৰ কেবিনৰ সিপাৰ কিতাপখন লিখা ব্যক্তিজন প্ৰভূতি দত্ত নহয় দেৱব্ৰত দাস নহয় অপশ্যন চি ৰামানুজন গোস্বামী নহয় আমাৰ হাতত অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যনছ ৰূপম দত্তই এই কিতাপখন লিখিছিল এটা সময়ত আমাৰ অসমত যথেষ্ট সমাদৰ লাভ কৰিছিল পঢ়ুৱৈ সমাজত এতিয়া 39 কুৱেশ্যনছ লৈছোঁ হোৱাট ডাজ এপল অফ ওৱান আই মিনছ এপল অফ ওৱান আইৰ অৰ্থটো কি সুধিছে অপশ্যন এ টাৰ্গেট ফৰ প্ৰেক্টিছ নহয় অপশ্যন বি স্পেচিয়েল ফেভৰেট বিলভড পাৰ্চনছ অৰ থিং এইটো আমি ৰাখিছোঁ প্ৰথম অপশ্যন চি মষ্ট হেটেড পাৰ্চন এইটোতো নহয় অপশ্যন ডি চিনচিয়াৰ লয়েল পাৰ্চন এইটো নহয় তেনেহ'লে আমি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এপল অফ ওৱান আই মিনছ একদম মানে কাৰোবাৰ বহুত আদৰৰ ব্যক্তি মৰমৰ ব্যক্তি সেইটো বুজাবলৈ আমি এই ভেজেল ভাৱটো ব্যৱহাৰ কৰোঁ এতিয়া হৈছে নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত হয় ছাৰ আইজাক নিউটনে যিটো ডিছকভাৰ কৰিছিল এতিয়া অপশ্যন 4টা দি আছে কোনটো হৈছে তেখেতৰ সৈতে সম্পৰ্কিত অপশ্যন এ ৰেকেট অপশ্যন বি এটম বোমা ছেমিকণ্ডাক্টৰ অট'মোবাইলো নহয় ছেমিকণ্ডাক্টৰ নহয় ৰকেটো নহয় এটম বোমাই যেতিয়া ৰিলেটেড টু ছাৰ আইজাক নিউটনছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন কুৱেশ্যন নম্বৰ 44 নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বতশৃংগ অপশ্যন এ এভাৰেষ্ট অপশ্যন বি অন্নপূৰ্ণা অপশ্যন চি নন্দা দেৱী অপশ্যন ডি কাঞ্চনজংঘা এতিয়া আমাৰ গোটেইকেইটা আমাৰ ভাৰতবৰ্ষৰ পৰ্বতশৃংগ যেন লাগিলেও কিন্তু আমাৰ এভাৰেষ্ট শৃংগ নেপাল চাইনা আৰু ইণ্ডিয়া বৰ্ডাৰৰ মাজত আছে অৰ্থাৎ ট্ৰাইংগুলাৰ পৰ্চনছ এফালে নেপাল এফালে ভাৰতবৰ্ষ আৰু এফালে আনফালে চাইনা এই পৰ্চনটোত আমাৰ এভাৰেষ্ট শৃংগটো থিয় হৈ আছে অন্নপূৰ্ণা নহয় উচ্চতম পৰ্বত ভাৰতৰে হয় কিন্তু উচ্চতম পৰ্বত শৃংগ নহয় ভাৰতৰ নন্দা দেৱীও উচ্চতম শৃংগ নহয় তেনেহ'লে আমাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কাঞ্চনজংঘা ইজ দ্য হাইষ্ট পিক অফ ইণ্ডিয়া এতিয়া আমাক 46 নম্বৰ কুৱেশ্যন লৈছোঁ ডেঞ্জাৰাছ ড্ৰাইভিং মিনছ অৰ্থাৎ বিপদজনক গাড়ী চালনা কাক বোলে ৰঙা ট্ৰেফিক লাইট অৱমাননা আমি ট্ৰেফিক লাইট নামানি যেতিয়া যাওঁ তাক কথা নামানি যেতিয়া গাড়ী চলোৱা সেইটো কথা বুজাইছে ষ্টপ লাইট উলংঘন যেতিয়া আমাক ষ্টপ ৰখিবলৈ দিয়ে সেইটো যেতিয়া আমি উলংঘন কৰি পিনে গুচি যাওঁ সেইটো হয় নেকি সেইটো সুধিছে মোবাইল ফোন ব্যৱহাৰ কৰি যেতিয়া আমি গাড়ী চলাওঁ সেইটো সুধিছে আৰু তিনিওটা যিকোনো এটা সংঘটিত হ'লে এতিয়া আমি ক'ব পাৰোঁ যে ইয়াৰ যিকোনো তিনিটা যদি কোনো ড্ৰাইভাৰে ব্যৱহাৰ কৰি পেলাই গাড়ী চালনা কৰে তাকে আমি বিপদজনক গাড়ী চালনা বুলি ক'ব পাৰোঁ
The 48 নম্বৰ কুৱেশ্যন হৈছে বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন এখন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি পৰিবাহক বাহনৰ অৰ্থাৎ হৈছে যিখিনি আমি গুডছ কেৰিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয় নট ফৰ পেচেঞ্জাৰ্ছ কেৰিয়াৰ গতিকে এতিয়া আমি এই পেচেঞ্জাৰ গুডছ কেৰিয়াৰ যিটো বাহনখন সেইখন আমি কেনেদৰে আন গাড়ীৰ সৈতে আমি পৃথককৈ চিনিব পাৰোঁ চিনাক্ত কৰিব পাৰোঁ তাক কোনটো চাই তলৰ অপশ্যন চাইটো টায়াৰ আকাৰ এইটো নহয় গাড়ী বৰণ নহয় অপশ্যন গাড়ী আকাৰ নহয় পঞ্জীয়ন নম্বৰ ফলকত যোগেদি আমি এখন বাহনক গম পাব যে এইখন হ'লে গুডছ কেৰিয়াৰ নট ফৰ পেচেঞ্জাৰ কেৰিয়াৰ যেতিয়া গুডছ কেৰিয়াৰ গাড়ীবিলাক আপোনালোকে লক্ষ্য কৰিব যে তাৰ যিটো কালাৰটো হ'ব যিটো নাম্বাৰ প্লেট এটা পঞ্জীয়ন নম্বৰ ফল এইটো হালধীয়া য়েল্ল' কালাৰ হয় আৰু যিবিলাক আমাৰ পেচেঞ্জাৰ কেৰিয়াৰ বাহন হয় সেইবিলাক আমাৰ হোৱাইট কালাৰ বা অন্য কিবা কালাৰ থাকে যেতিয়া আমি হালধীয়া কালাৰ দেখিম তেতিয়া গম পাব যে দিছে গুডছ কেৰিয়াৰ ভেহিকেলছ এতিয়া আমি 51 অৰ্থাৎ আজি কুৱেশ্যন পেপাৰ পাৰ্ট 2 একেবাৰে শেষৰ প্ৰশ্নটো আমি নেক্সট আজি ভিডিঅ'ত আমি পৰৱৰ্তী কুৱেশ্যনখিনি আলোচনা কৰিম আৰু এতিয়া আমি এই একেবাৰে আজি শেষৰ কুৱেশ্যনটো লৈছোঁ শেষৰ কুৱেশ্যনটো হৈছে কোনখন দেশত হলিউড অৱস্থিত আমি হলিউডৰ সকলোৱে হয়তো জানো যে হলিউডত এক চিনেমা ইণ্ডাষ্ট্ৰী হয় আৰু এই হলিউড ক'ত অৱস্থিত আছে আমাক সুধিছে অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ অপশ্যন বি ইংলেণ্ড অপশ্যন চি ফ্ৰান্স অপশ্যন ডি জাপান এতিয়া আমি আমাৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত হলিউড অৱস্থিত বাকীকেইটা অপশ্যন অশুদ্ধ এইকেইটা নহয় তেনেহ'লে বন্ধুসকল আজি আমি এডিআৰি যিটো পেপাৰ 4 ইয়াৰ আমি ক্ষমা কৰিব এডিআৰি পেপাৰ 5 যিটো কুৱেশ্যন পেপাৰ আমি আজি ডিছকাছ কৰিলোঁ তেনেহ'লে আমি পৰৱৰ্তী এটি ভিডিঅ'ত আমি পৰৱৰ্তী যিখিনি কুৱেশ্যনছ বাকী ৰৈ গ'লে সেইখিনি আলোচনা কৰিম গতিকে আকৌ আপোনালোকক লগ পাম আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এনচাৰসমূহ যদি কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত মোক শুদ্ধ কৰি জনাই দিলে ভাল পাম তেনেহ'লে আপোনালোকৰ মনৰ কথা জনাব ভিডিঅ'টো কেনেকুৱা পালে জনাব লগৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আমি এনেধৰণে বিভিন্ন ধৰণৰ কুৱেশ্যনছ পেপাৰবিলাক আমি ডিছকাছ কৰি গৈ থাকিম তেনেহ'লে আজি এইখিনিতে এৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ ষ্টে টিউন থেংক ইউ